ব্লগৰ আন এটা হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মই সংগীতাই মোৰ চেনেল সংগীতাজ ব্লগৰ আন এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 10:30 বাজি গৈছে আৰু আমি এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ। আজি আমি যোৰহাটৰ পৰা গহপুৰৰ ঘৰলৈ যামগৈ, মাৰ ঘৰৰ পৰা যামগৈ। যিহেতু কাইলৈ ভোট দিব লাগিব, সেইকাৰণে আজি যাবগৈ লাগিব ঘৰলৈ। মনটো বহুত বেয়া লাগি আছে, কাৰণ মা পাপাহঁতক এৰি থৈ যাবগৈ লাগিব। আৰু বা কিমান দিনৰ পাছত আহিব পাৰোঁ তাৰতো কোনো ঠিক নাই। গতিকে মনটো বেয়া লাগি আছে মোৰ বহুত। তেতিয়াহ'লে ভাবিছোঁ মোৰ আজিৰ এই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰোঁ, আৰু আপোনালোকে মোৰ ব্লগটো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আৰু শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব যে মোৰ আজিৰ এই ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে মোৰ ব্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এই গছজোপা চিনি পাইছেনে বাৰু? এইজোপা নাম হৈছে নগাটেঙা। ইয়াৰ নগাটেঙা গছ হয় এজোপা। ইয়াৰ যিটো গুটি লাগে, সেই গুটিটো বহাগ বিহুৰ সময়ত ধুনীয়াকৈ পকে। এতিয়া লাগিছে আৰু সৰু সৰু হৈ আছে। যেতিয়া পকে তেতিয়া সেইটো টেঙাটো কুটি নিমখ জলকীয়া সানি খাবলৈও ভাল লাগে, আৰু অলপ দহৈচীয়া হৈ থাকোঁতে সেইটো আচাৰ বনোৱা হয়, নগাটেঙা আচাৰ। নগাটেঙা আচাৰ খাবলৈ খুবেই টেষ্টি হয়। আৰু এইজোপা আমাৰ নগাটেঙা গছ কেইবাজোপাও আছে আমাৰ ঘৰৰ বাৰীত। লাগিছে এতিয়া নগাটেঙা, আৰু কেৰ্কেটুৱা বাদুলিয়ে খুব হৰুৱাই ৰাতি। তলখন গোটেই নগাটেঙাৰে ভৰি থাকে ৰাতিপুৱা, হৰা নগাটেঙাৰে। এইজোপা চাই লওক, মোৰ পাছফালে আছে, বহুত ওখ হয় এই গছজোপা।
হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা প্ৰায় 9টামানে বাজিছে আৰু যোৱাকালি মই যোৰহাটৰ ঘৰৰ পৰা আহি গহপুৰৰ ঘৰ পাওঁতে ৰাতি প্ৰায় 12:30 বাজিলে। শুই দিলোঁ আৰু ৰাতিপুৱা শুই উঠা অলপ দেৰি হ'ল, সেইকাৰণে গা পা ধুই ভাবিছোঁ কালি আধাৰুৱা হোৱা ব্লগটো কণ্টিনিউ কৰোঁ। এতিয়া মই চাহ তাহ খাই আজৰি হ'লোঁ গা পা ধুই মেলি। ভোট দিবলৈ যাম অলপ সময় পাছতে, তাৰপাছত পুনৰ আপোনালোকক লগ পাই আছোঁ। ফ্ৰেণ্ডছ, এতিয়া মই ভাত পানী খাই বৈ আজৰি হ'লোঁ দুপৰীয়াৰ, আৰু এতিয়া প্ৰায় 10:30 বাজি গৈছে। ভোট দিবলৈ যাবলৈ ওলাইছোঁ। এয়া পিন্ধি উৰি সাজু হ'লোঁ, লগতে এয়া মাস্কো লৈ লৈছোঁ। আমাৰ ভোটদান কেন্দ্ৰটো বেছি দূৰত নহয় বাৰু, প্ৰায় 0.5 কিলোমিটাৰমানৰ ভিতৰতে হ'ব। তেতিয়াহ'লে ভোট দি আহি পুনৰ আপোনালোকক লগ পাই আছোঁ। পালোহি। বেছি দেৰি ল'বলগীয়া নহ'ল, কাৰণ এতিয়া যিহেতু দুপৰীয়া সময়, সেইকাৰণে বেছি দীঘল লাইন পাতিবলগীয়া নহ'ল। আৰু এয়া মোৰ ভোটদানৰ চিহ্ন, ভোটাধিকাৰ সাব্যস্ত কৰি থৈ আহিছোঁ। আপোনালোকেও বাৰু ভোটদান কৰিলেনে? কমেণ্ট কৰি জনাব। হাই ফ্ৰেণ্ডছ, আমি এতিয়া আটাইয়ে ৰাতিৰ ভাত খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া বাজিছে ৰাতি প্ৰায় 9:30 বাজি গৈছে। ভাবিছোঁ মই আজি এই ব্লগটো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি মোৰ যোৱাকালি আৰু আজি এই দুদিনৰ ব্লগটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কিন্তু আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই, গুড নাইট।